তো গাছ এতিয়া মই ব্লগ বনাইছো, ভাইটিয়ে বনোৱা নাছিলে সেইকাৰণে মই বনাই দিছো। তো গাইছ এতিয়া আহিছিলো এই ধৰক গাটো পুৰা জাৰ্কিন হ'ল, মানে এইটো বটল আকৌ পৰি গ'ল, এইটো চাওক গাখীৰ আৰু গালি খাম আজি মই। Hey guys, welcome to my new vlog. তো এটা মই ৰাতিপুৱা উঠি গ'লো। তো ৰাতিপুৱা একদম ভিউ কিমান মজা নহয়, এইকেইটা চাওক গোটেই ভিউ। ৰাতিপুৱা উঠিলে এইকেইটাই ফাইদা, গোটেই সূৰ্য পোহৰ সেইপিনৰ পৰা ওলাই আহিছে। তো এতিয়া মই ৰাতিপুৱা আনিব যাম মুখ চুখ ধুই গাখীৰ। তো আজি সোনকালে গাখীৰটো লৈ আহিলোঁ, কাৰণ সদায় পাপাৰ পৰা গালি শুনি থাকোঁ পাহৰি যোৱাৰ কাৰণে। তো সেইকাৰণে আজি ৰাতিপুৱাই গৈ কিনে লৈ আহিলোঁ। তো গাইছ এতিয়া আহিছিলোঁ এই ধৰক গাটো পুৰা জাৰ্কিন হ'ল, মানে এইটো বটল আকৌ পৰি গ'ল, এইটো চাওক গাখীৰ আৰু গালি খাম আজি মই। মানে এইটো কি হৈছে, মই সদায় আজি মই ভাবিয়ে আহিছিলোঁ এনেকুৱা জাৰ্কিনত নচলাওঁ বুলি। তো ইয়াতে এটা জাৰ্কিন গোটেইটো আছে, তো সেইকাৰণে গাখীৰ পৰি গ'ল, পূৰা চেপি পাই গ'ল। এইটো ঘৰ পায়ে গৈছিলোঁ আৰু পৰি গ'ল, ধেইত তেৰিকা। তো গাইছ এতিয়া ঘৰ আহি পাই গ'লোঁ, মনটো একদম কিবা লাগি গৈছে, ইমান গাল গাখীৰ আকৌ এবাৰ লছ হৈ গ'ল। তো গাইছ এতিয়া লগৰটো ঘৰতে মানে গাখীৰ বেচে, তো তাৰ পৰা অকণমান 20 টকামান কিনি লৈ আহোঁ। এতিয়া কিনি আনিবই লাগিব, নহ'লে পাপাৰ পৰা গালি খাব লাগিব। তো গাইছ এতিয়া গাখীৰটো কিনি লৈ আহি গ'লোঁ, এপোৱা 20 টকা। তো ফাইনেলি পাই গ'লোঁ গাখীৰটো, এতিয়া মনটো হাই লাগিছে। তো গাইছ এতিয়া ঘৰৰ পৰা মাৰ লগত কামলৈ আহিছোঁ, তো মা আগতে গ'ল, তো মাক কামত সহায় কৰি দিব আহিছোঁ। তো লগৰটো আৰু মই আহিছোঁ, তো মা এইপিনে আছে, তো দৰৱ দি আছে, নাজানো কি দৰৱ দি আছে। তো গাইছ এতিয়া ঘৰত আহি পাই গ'লোঁ। তো এতিয়া মই বনাম লাঞ্চৰ কাৰণে ৰুটিৰ মেগী। অঁ গাইছ সঁচাকৈ শুনিছে, ৰুটিৰ মেগী বনাম মই। তো কেনেকুৱা বনাওঁ চাই থাকক এণ্ডলৈকে ভিডিঅ'টো। ককাই দেউ কিবা ক'ব বিচাৰিছে নেকি? আনো অঁ ই কৈছে কি লাইক ছাবস্ক্ৰাইব কৰি দিয়ক। প্ৰথমে 1 পেকেট নিউট্ৰেলা লৈ আহি গ'লোঁ। তো নিউট্ৰেলাটো এতিয়া পানীত তিয়াম। তো গাইছ প্ৰথমে লৈ ল'ব লাগিব আমাক 3খন ৰুটি, তো যেখন হ'লেও ল'ব পাৰে, আৰু মেইন কেঁচি, এই কেঁচিটো ল'ব লাগিব। তো গাইছ এতিয়া ৰুটিটো এনেকুৱা ৰোল কৰিব লাগিব, আৰু ফাৰ্ষ্টত কেঁচিটো ধুই ল'ব লাগিব, তাৰপিছত এনেকুৱা সৰু সৰু পিছত কাটিব লাগিব। তো এতিয়া এইটো ফাৰ্ষ্ট ষ্টেপ কমপ্লিট হৈ গ'ল, এনেকুৱা ককাৰে কাটি কিনে। তাৰ এতিয়া ছেকেণ্ড ষ্টেপলৈ যাওঁ, আপোনালোকে ঘৰত ট্ৰাই কৰি চাব। এইপিনে নিউট্ৰেলাটো মই পানীত তিয়াই থৈ দিছিলোঁ আগতেই, তো এতিয়ালৈকে হোৱাই নাই একো। এই বহুত টাইম লাগে নিউট্ৰেলাটো নৰম হ'বলৈ। মেইন বস্তু বিলাহী চাব লাগিব ঘৰত আছেনে নাই, বিলাহী নাথাকিলেও কাম চলাব লাগিব। বিলাহী আছে। সেইটো 2টা বিলাহী, এতিয়া ধুই আহোঁ এইটো বিলাহীটো। তো এতিয়া বড়িটো হৈ গ'ল। তো ফাইনেলি আমাৰ মেইন বস্তুটো দিম, সেইটো হয় ৰুটিৰ মেগী। দি দিওঁ। তো গাইছ ৰুটিৰ মেগী, তো এইটো বলক, মানে যি মন যায় সেইটোৱে দিব পাৰে। তো এতিয়া মই ইয়াত দিছোঁ নিউট্ৰেলা, ৰুটি, বিলাহী, তাৰপিছত কি কয় ধনিয়া, মানে যি দিব পাৰে চব দিব পাৰে মানে। তো এতিয়া মই ডাইৰেক্ট বনাই লওঁ, তাৰপিছত আপোনালোকক দেখাম। তো গাইছ এইপিনে মোৰ ওচৰত আছিলে পাস্তা মছলা, তো এইটো এতিয়া দি দিওঁ। তো গাইছ মোৰ হৈ গ'ল পপত। তো কাৰণ বিলাহীটো পূৰা কেঁচাকৈ দি দিলোঁ, মানে বিলাহীটো দিলোঁ তেতিয়া ভাজি ল'ব লাগিছিলে আগতেই। তো এতিয়া পূৰা কেঁচা হৈছে, তো বিলাহীকেইটা উলিয়াই দিলোঁ। এইটো চাওক বিলাহীকেইটা পূৰা নষ্ট হৈ গ'ল, মানে কি হৈছে আজি দিনটো পূৰা লছ হৈ আছে, মানে নষ্ট কিবা এটা হৈ আছে। তো গাইছ বনি হৈ গ'ল ৰুটিৰ মেগী। তো এইটো চাওক ফাইনেল লুক। অ' ভাই চাহাব কেনেকুৱা লাগিছে গাইছ। মানে এইটো মই ৰুটিৰ মেগী নামটো কেলৈ দিছোঁ, তো যেতিয়া কাটিছিলোঁ পূৰা গোল হৈ আছিলে, আৰু অকণমান মেগী টাইপৰ লাগিছিলে চাবলৈ, তো সেইকাৰণে মই নাম দি দিলোঁ ৰুটিৰ মেগী। তো টেষ্ট কৰি চোৱা নাই, তো টেষ্ট কৰি চাম এতিয়া কেনেকুৱা লাগিছে। পাস্তাৰ মছলাটো দিয়াৰ কাৰণে সোৱাদটো ইয়াৰ মজা আহিছে, 1 নম্বৰ। আজি লাঞ্চটো একদম মজা হৈ গ'ল, তো খাবলৈ একদম মজা লাগিছে, পূৰা টেষ্টি। আপোনালোকেও ঘৰত বনাই কিনে চাব, একদম মজা লাগে খাই কিনে। তো এতিয়া আইতাহঁতৰ ঘৰৰ কাৰণে হেৰি লৈ গৈছোঁ, আটা লৈ যাম।
তো কোনটো বাল্টিঙত আছে নাজানো। তো ইয়াৰ পৰা আটাটো উলিয়াই লওঁ, তাৰপিছত আইতাহঁতৰ ঘৰলৈ লৈ যাম। তো গাইছ জেঠাহঁতৰ ঘৰত পাই গ'লোঁ। হেল্ল' তো জেঠাহঁতে ইয়াত বহি কিনে কথা পাতি আছে। আৰু এইটো হয় আইতা, এইটো লগ আইতা, আটা চাবি এইডোখৰ ফটা আছে। এইটো হয় দাদু শুই আছে, দাদুৱে নাই দাদু। তো গাইছ এইপিনে আৰু চাওক আইতাই সদায় পূজা কৰে ইয়াত। কি দাদু ঘৰত পলাই গৈছিলে আকৌ? আগে দাড়ি কাটিবলৈ তাৰপাছত দুইটা ললো ন আৰু এনেকে বিছনাত থোৱাই দিলো লাহেকে দি তাই গৈছো থাক ঘৰ থাক এটা গৈছো দেই। তো গাইছ এতিয়া আইতাহঁতৰ ঘৰৰ পৰা ঘৰ আহি পাই গ'লো। আৰু মাহঁতে এইপিনে কি কৰি আছে নাজানো, চব্জি কাটি আছে। আৰু এইপিনে বা নহৰু গুচাই আছে প্ৰথমবাৰ। গাছ এতিয়া মই ব্লগ বনাইছো, ভাইটিয়ে বনোৱা নাছিলে সেইকাৰণে মই বনাই দিছো। মায়ে চব্জি বনাই আছে আৰু মোবাইলো চাই আছে লগতে। ভাইটিয়ে এক্সাৰচাইজ কৰিছে সেইকাৰণে মই ব্লগ বনাই আছিলো। কি কৰিছ ৰে? ব্লগ বনাই আছো, তই বনোৱা নাছিলি যে। কি তই নিজৰ ইউটিউবত দেখিব দে? নাই তই এৰিবি। তো মোক কেনে বনাই দিছে? তই বনোৱা নাছিলে সেইকাৰণে বনাই দিছো। তো গাইছ বায়ে মোৰ কাৰণে ব্লগ বনাই দিছিলে। তো এইপিনে মায়েহঁতি চব্জি বনাই আছিলে, সেইকাৰণে বায়ে কি মন গ'ল নাজানো ব্লগটো বনাই দিলে। তো এতিয়া কৰিছোঁ ডিনাৰ। তো ডিনাৰত বনিছে ভাত, এইটো হয় ফুলকবি চব্জি, আৰু এইটো হয় বন্ধাকবি আলু চব মিক্স হৈ আছে ইয়াত। তো মোক ফটাফট ডিনাৰ কৰি লওঁ, বহুত বেয়া ভোক লাগিছে।